মাই ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ সবিক জয় মাসিক কি প্ৰেজ দ্য লৰ্ড আশা কৰোঁ আপুনি আৰু আপোনাৰ পৰিয়াল সকলো ভালে আছে আজি সন্ধিয়া বেলা এটা বুকছ পঢ়ি আছিলোঁ মই আৰু সুন্দৰ এটা কথা শিকিবলৈ পালোঁ যিটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ ৰাইটাৰজনে কৈছে বিফৰ ছাকচেছ কামছ ইন এনি মেনছ লাইফ যিকোনো ব্যক্তিৰ জীৱনত ছাকচেছ অহাৰ আগতে হি ইজ চিয়'ৰ টু মিট ছাম ফেইলিয়াৰ্ছ সেইজন ব্যক্তি কিছুমান ফেইলিয়াৰ ফেচ কৰে আজি কোনোবা ব্যক্তিক যদি আপুনি ছাকচেছফুল বুলি ভাবিছে তেওঁ ছাডেনলি হঠাৎ ছাকচেছফুল হৈ যোৱা নাই ওৱান নাইটতে তেওঁ ছাকচেছফুল হৈ যোৱা নাই বহুত পৰিশ্ৰম বহুত কষ্ট বহুত হাৰ্ড ৱৰ্ক বহুত অবষ্টাকলছবিলাক তেওঁ অভাৰকাম কৰি তেওঁ আজি য'ত আছে যিকোনো এৰিয়াত প্ৰিচাৰ টিচাৰ মিউজিচিয়ান যিকোনো এৰিয়াত তেওঁ যদি ছাকচেছফুল হৈছে তেওঁ হঠাৎ হৈ যোৱা নাই সদায় মনত ৰাখিব তেওঁ প্ৰথম অৱস্থাত বহুত ফেইলিয়াৰ বহুত এনেকুৱা অৱস্থাটো হয়তো তেওঁ আহিছিল যিটো অৱস্থাত তেওঁ সেইটো এৰি দিম বুলি তেওঁ ভাবিছিল কিন্তু তেওঁ এৰি নিদিয়াৰ কাৰণে তেওঁ গিভ আপ নকৰাৰ কাৰণে তেওঁ কণ্টিনিউৱাছলি কৰি থকাৰ কাৰণে আজি সেইজন ব্যক্তি ছাকচেছফুল হৈছে চ' মাই ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ আজি যদি আপুনি ছাকচেছফুল হোৱা নাই বুলি ভাবিছে ডু নট বি ডিছকাৰেজ আপুনি নিৰাশ নহ'ব হতাশ নহ'ব প্লিজ ডু নট বি ডিছকাৰেজ অ'কে কিপ ডুইং